আজি আৰম্ভ কৰিলে এয়া চাক 150 টকা মুঠি আছে না দাদা গোটেইটো আমি এতিয়া বজাৰত আছো বহুত দিনৰ মূৰত বজাৰৰ ভিডিঅ' আকৌ আপোনালোকৰ ওচৰত আনিলো অকলে চাক বহুত মানুহ বলক আমি কি পাই কি নাপাই গোটেইটো এক্সপ্লোৰ কৰি যাও বলক এটো বন বগৰীটো কেনেকুৱা টাইপৰ দাদা এটো কেজি 200 বুলে ৰাইস ইফালে চাব পাৰে তাৰপৰ ইফালে কে ফলমূল আছে দেই ইফালে আমটো টাইপৰ কেনেকুৱা আমটো 100 টকা কেজি তাৰপৰ ইফালে এটো আমলখি এটো আমলখিটো কেনেকুৱা 200 টকা এটো কেজি একে বঢ়িয়া আৰু ইফালে চাক গুটেই এয়া চাক বা গজালি বুলিয়ে কয় এটো মিছমত ইকুম বুলি বুলুকা গছৰ এটো এয়া চাক এটা পিছত কেনেকুৱা দাদা এটা পিছত কেনেকুৱা এটো 150 টকা বুলে ইফালে দাদাই কৈছে এয়া তাৰপৰ জিকা একে ফ্ৰেছ আছে এইকিটা গুটেই পাহাৰীয়া কলডিল গুটেই আছে আপোনাৰ ইফালে আম অমিতা এয়া চাক পকা এটো 4টা 20 কেজি কেজি বুলে 400 তেতিয়া একেবাৰে ইয়া চাক ৰঙালাও পিস 40 টকা বুলে ইয়া যিকোনো বাচিব পাৰে ন একেবাৰে ইয়া চাক এক অকমান নহয় এক ট্ৰাক মান হ'ব মানে ইফালে এইটো চাক বহুত আছে 40 টকা বুলে ৰাইস আহক লৈ যাক যিকোনো এটা বাছি লৈ যাক ইফালে মানে ৰাইস চাব পাৰে গুটেই এটো চেংমৰা ন বাইদেউ চেংমৰা তাৰপৰ জিকা কেনেকুৱা কেজি 60 টকা কেজি তাৰপৰ এটো টুণ্ডুলি ন এটো এইটো টিকনি বৰুৱা কো একটাটো এটো চেংমৰা বেঙেনা আছে গুটেই এটো বাইদেউ আহক ৰাইস লৈ যাক এই কচু কিটা কেনেকুৱা বাইদেউ 10 টকা তেলি কচু ন 10 টকা বুলে মুঠি তাৰপৰ দেখিয়াও এইটো লোকেল কুকুৰা কেনে কিমান এটো 500 টকা কেজি এইটো লোকেল কুকুৰা ইফালে চাব পাৰে একেবাৰে আছে দেই ৰাইস আহক আৰু লৈ যাক এই আমলখিটো 50 টকা পোৱা মানে 200 টকা কেজি দেই এটো ৰাইস ইফালে বঢ়িয়া বস্তু আছে এইটো বেদাইলতাটো বাইদেউ এইকিটা বস্তুৱে খাব লাগে দেই বেলেগটো নাখালেও বঢ়িয়া বিলাহী জিকা জলকীয়া বেলেগ ধৰণৰ জলকীয়া কেনেকুৱা দাদা 50 টকা পোৱা কিলো ক'ৰ হয় এইটো হা একে চাক বেলেগ ধৰণৰ এইটো দেই ৰাইস এইফালে বলক আমি আকৌ আগলৈ যাওঁ পোৱা 50 টকা জামু এয়া দাদাই আছে এই চাক ফ্ৰেছ জামু পোৱা 50 বুলে ৰাইস এয়া চাক আমো আছে তাৰপা ইফালে কল আছে চেংমৰা জিকা এইটো মিঠা আলুটো কেনেকুৱা দাদা 80 টকা কেজি এইটো মিঠা আলু একেবাৰে এয়া লাই শাক এইটো নেমুটো কেনেকুৱা দাদা 20 টকাৰ 5টা নেমু ইয়া চাব পাৰে 20 টকাৰ 5টা ইফালে গুটেই এটো আছে এইয়া বেট একে ফ্ৰেছ বেট এটো কিমান বুলে 50 এইটো 60 তাৰপা এইকিটা 50 এইকিটা 50 মানে একে চা ককাই পুৰা বাছি আছে লব পাৰে আপোনালোকে ৰাইস 100 200 এটাত ন একেবাৰে চাক ফ্ৰেছ খাক বুলুকা পাব 200 টকা বুলে এয়া ককাই বিক্ৰী কৰি আছে বেচেৰা এইয়া চাক এতিয়া এইটো গাহৰিৰ ভিডিঅ' নকৰিলে কেনেকা হ'ব বজাৰৰ ভিডিঅ' কৰি ৰাইস আপোনালোকে এইটো দেখাবলৈ লৈছো বলে একে গাহৰি কিলো 400 ন আমাৰ ইয়াত 440 ইয়া একে লাইন ইফালে মানুহ ভিৰ বাৰ চাক গাহৰিৰ কাৰণে এয়া একে বঢ়িয়া কাটি আছে এইয়া চাক একে বঢ়িয়া বঢ়িয়া ন এয়া চাক এই দাদাকটো চিনি পাব আৰু আগতো ভিডিঅ' কৰিছিলো তাৰপৰা লৈছো এয়া চাক একেবাৰে বঢ়িয়া ন 440 440 ন এইয়া চাক বঢ়িয়া ডাঙৰ আছে ইফালেও আছে ৰঙা মাংস লাগিছে এয়া ৰাইস লৈ লওক দেই সদায় দেওবাৰে ইয়াত বহে হয় নাই দেওবাৰে ইয়াত লাইনকে বহিব এনেকুৱাকে গোটেই ইফালে চাক আছে ইফালেও একে লাইন আছে আপোনাৰ এয়া হাঁহ মাংস তাৰপৰা ইফালে খাচী কেজি কেনেকুৱা ককা 700 খাচী এয়া চাক মাথাটো তাৰপৰা এয়া এতিয়া মাংসটো ৰঙা দেই
একে যাক মানে হাই প্ৰটিন লাগে আহি যাক এইটো ছাগলী ইয়াৰ মাথাটো চাব পাৰে হাই প্ৰেছাৰ টকাবিলাক আহি হাই প্ৰেছাৰ কিন্তু নাহিব দেই ৰাইজ চাক ৰাইজ ইফালে খাচী কিলো 700 ন এয়া দাদাই আছে ইফালে একেবাৰে বঢ়িয়া এয়া চাব পাৰে মাংসকেইটা আৰু ৰাইজ মানুহৰ ভিৰ বাৰো দেখাম বজাৰত কেনেকুৱা মানুহ ভিৰ বাৰ হয় ইয়া চাব পাৰে গোটেই তাৰপৰা ইফালে জিকা বল চিঞৰি আছে গোটেই জিকা বলো আছে ইফালে চাক মানুহৰ ভিৰ বাৰ মানে ইমান এই বজাৰৰ দেওবাৰ বজাৰ চকেডিঙৰ ইফালে চাক বহুত মানুহ ভিৰ বাৰ হয় মানে এই একেইটো কোণাৰ পৰা এইটো কোণালৈকে ইফালে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছে ইয়া চাক দাদা এটাত 400 ইয়া চাক 400 বোলে ৰাইজ এইটো লোকেল মুৰ্গীটো দাদা যাব অ দাদা লোকেল মুৰ্গীটো কেজি 480 480 ইয়া লোকেল মুৰ্গী তাৰপৰা ইফালে হাই ধুনীয়াকৈ এটাত কেনেকুৱা দাদা 10 টকা বোলে এটাত এয়া বঢ়িয়া বঢ়িয়া আৰু বেনিফিট আছে ইফালে এইয়া লিচিও আছে ইফালে ঢেৰ মানুহ 20 টকা বোলে এইয়া ৰঙালাও আগ 20 টকা মুঠি চেংমৰাটো কেনেকুৱা দাদা চেংমৰা 30 টকা ৰঙালাও আগ 20 টকা এয়া চাক বেগেনা এটাৰ পৰা কল 10 টকাকে ল এইটো কেনেকুৱা কল ডজন এইটো 70 টকা ডজন 70 টকা ইফালে চাক এইটো মিঠালুটো কেজি কেনেকুৱা মিঠালু 100 টকা কেজি বোলে ইফালে চাক একেবাৰে নেমু একে আছে কি বজাৰ কৰিলোঁ আজি ইফালে বজাৰৰ ভিডিঅ' বনাই আমি কেইটামান লয় আমাৰ ফুল হৈ যায় ন মোনা আমাৰো ফুল হৈ যায় অকণমানকৈ ইয়া চাক হাতত ল'বলগীয়া হৈছে ইফালে এতিয়া এইটো আমি লৈ ল'লোঁ এইটো বজাৰৰ মাজত এইটো বিক্ৰী কৰা হয় আমি দেখাইছোঁ কি পুলি এইটো আম পুলি তাৰপৰা এইটো তেজপাত পুলি তাৰপৰা অঁ দাদা এইটো তেজপাতটো কেনেকুৱা এইটো অঁ 120 টকা বোলে তেজপাতটো ইয়া চাক গোটেই আছে ইফালে এইটো কি ফুল বোলে ইফালে চাক গোটেই আছে আপোনালোকে লগ ৰাইজ আহি এয়া চাক মোক চবতকৈ পচন্দটো লাগিছে এইটো তেজপাতটো এই তেজপাত ফুলি 120 টকা বোলে রাইস আম কেজি কেনেকুৱা দাদা 120 ইয়া সবচেয়ে মিঠা ন কোৰ হয় আমটো এইটো বেংগল এইটো ধেমাজিৰ এইটো বেংগলৰ এই আছাক তাৰপৰা এইটো লিচি কেনেকুৱা মুঠি 160 বোলে মুঠি মই উঠাই দেখাইছোঁ ৰাইজ আপোনালোকক এই আছাক একে ফ্ৰেছ 160 টকা বোলে মুঠি এই আছাক বঢ়িয়া তাৰপৰা কলকেইটা ডজনৰ 70 বোলে কল ইফালে একে লাইন আছে ইয়া চাক ফল মূলৰ বজাৰ আজিৰ বজাৰৰ ভিডিঅ' ইমানতে মই সামৰণি মাৰিম ৰাইজ যদি আপোনালোকে ভাল পায় তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰি ছাবস্ক্ৰাইব কৰি দিব দেই চেনেলটোক